নমস্কাৰ। আজি ৰাতিৰ সাজত আছিল কলপচলাৰ সৈতে মাংস। কলপচলা সকলোৱে খাই ভালে পায় চাগে ন? আহকচোন কেনেকৈ বনালোঁ চাওঁ। প্ৰথমে পিঁয়াজ আৰু তেজপাত দি ভাজি ল'লোঁ। তাৰপাছত মছলা দিলোঁ, জলকীয়া, জিৰা, জালুক তেনেদৰে। তাৰপাছতে তাতে দিলোঁ হালধি, জলকীয়া গুড়ি, নিমখ এনেদৰে দি ভাজি ল'লোঁ। ধনিয়া গুড়িও দিছিলোঁ অলপ। তাৰপাছতে ধুনীয়াকৈ মছলাখিনি ভাজি হোৱাৰ পাছত মাংসখিনি দিলোঁ। মাংসখিনি সিজিবৰ বাবে অলপ পানী দিলোঁ। পানী দি মাংসখিনি ধুনীয়াকৈ সিজাই লোৱা হ'ল। মাংসখিনি কি ধুনীয়াকৈ সিজিছে চাওকচোন। তাৰপাছতে দিয়া হ'ল তাত কলপচলাখিনি। কলপচলাখিনি প্ৰথমে চেপি ল'ব দেই, ৰসটো যোৱাকৈ, নহ'লে টেষ্টটো ভাল নালাগে। তাৰপাছত সেইখিনি ধুনীয়াকৈ ভাজি লোৱা হ'ল আৰু অলপমান পানী দি সিজিবও দিয়া হ'ল। কিন্তু কলপচলাৰ পৰা ওলোৱা সেই পানীখিনি প্ৰথমে শুকাই ল'ব দিব। তাৰপাছত দিব বেলেগ পানী, যাতে মাংসখিনি আৰু পচলাখিনি ভালদৰে শুকাই যায়। তাৰপাছত আমাৰ ভাজি ৰেডি। এবাৰ বনাই খাই চাবচোন।